ৰাতিপুৱা 11:30 বজাত নামঘৰত গৈছো আৰু নামঘৰত যাই এইখিনি মানে দুৰ্গা মন্দিৰ এইখিনি পাৰ হৈ যে ৰঞ্জিত মেডিকেলখন আছে যে থানাৰ ওচৰত সেইখিনিতে তাৰমানে এটা ল'ৰা আহিছে আৰু সি হিন্দী দি কৈছে বোলে আন্টি হেৰি ৰঙিয়াত যাম মই কোনফালে গাড়ী তাৰপিছত মই কৈছোঁ চিমলাগুৰিত যা মই কৈছোঁ চিমলাগুৰিত যা তাৰ পৰা ভাল গাড়ী পাবি নহ'লে ষ্টেচনত যা ট্ৰেইনত গ'লেও ভাল পাবি তাক সেইখিনি কৈ থাকোঁতে এটা ল'ৰা আৰু আহিছে আহি পেলাই কৈছে বোলে হেৰি কি হ'ল মাহী এনেকৈ সুধিছে মোক মই বোলো সি মোক মানে ৰঙিয়াৰ হেৰিটো দেখি দি নাই মইতো নাই মই আৰু কি দেখি দিম তুমি দেখি দি নাই তাৰপিছত তাহোন দুটাই কথা পাতিলা অলপ সময় কথা পাতি ঘূৰি আহিছে মানে সি কৈছে কি মই বিহাৰ যাম বিহাৰত ঘৰ মোৰ তাৰপিছত হেৰি মোৰ বিহাৰ যা তুমি তাৰে পৰা কোনে গ'লা বঙাইগাঁৱৰ পৰা একে যে আহিছা আৰু সি একো কোৱা নাই তাৰপিছত যিয়ে নহওক মই কৈছোঁ যা তুমি তোলে দিয়া সেইবাৰ মই যাই আছোঁ কিন্তু ৰখা নাই ক'তো যাই নামঘৰত যাম বুলিও কৈছোঁ মই নামঘৰত যাম নামঘৰত পাইছোঁ মই নামঘৰটো দূৰৰ পৰা দেখিছোঁ কিন্তু সেইখিনি মই টাৰ্ণিংটো লৈ গুচি গৈছোঁ আৰু ইফালে চিধা চিধি নামঘৰত নুসুমে ইফালে গৈছোঁ যাই মানে যে মা দুৰ্গা হেৰিখন আছে যে সেইখিনি সেই টাৰ্ণিংটোত এখন ফাৰ্মাচী আছে নহয় তাহোঁ এটা কৰ্ণাৰটোত তাৰমানে ফাৰ্মাচীৰ সন্মুখত নহয় পিছফালে তাৰমানে দৈয়ে ৰখিছে ৰখতে সি এখন ৰুমাল লৈ লৈছে ৰুমালখন মানে ডাঙৰ আৰু এনেকৈ 4টা ভাঁজ দিয়া আছে ৰুমালখনত তাৰপিছত এনেকৈ খুলি দিছে ৰুমালখন মানে খোলা খাই গৈছে গোটেই কেইটা ভাঁজ তাৰপিছত সেইখিনি সময়ত তাহোঁ দুটাই থিয়া দি আছে মোৰ লগত তাৰপিছত সি কৈছে মাহী আপুনি অলপ সময় ৰ'ব ইয়াক কিন্তু যাবা নিদিব দিয়ক মই আহি আছোঁ 2 মিনিট অহাৰ পিছত আৰু মই আছোঁ থিয়া দি তাৰ লগত ইতিমধ্যে আহি আৰু নামি আহিছোঁ মই নামি সেইখিনিতে আৰু অলপ ভয় থিয়া দিছে থিয়া দি মই থানাৰ ফালে আহিছোঁ মই হেৰিতে দেখিছোঁ মানে কেমেৰাত দেখিছোঁ কিন্তু মোৰ সেইখিনি মনত নাই থানাৰ ফালে যাৱাটো কিয় গেলো কি আৰু তাহোঁ মাতে লৈ গেল পাহৰি সেইখিনি যোৱাটো একদম মনত নাই মোৰ মই গীতাংঘৰত অহাটো হেৰি আছে মনত আছে কিন্তু সেইখিনি নাই তাৰপিছত মই আহিলোঁ আৰু ঘূৰি আহিলোঁ তাহোঁ আহিছে পাছে পাছে তাৰপিছত মই গীতাংঘৰ ফালে আহিছোঁ বৰপেটা দৌৰ ক্লাবেদি এনেকৈ তাহোঁ তাৰে পাছত তাহোঁ দুটা নাই আৰু মোৰ হাতত এখন বেগ দিলা তাহোঁ তাতে সেইখিনিত বেগ এখন দিলা বেগৰ ভিতৰত সেই ৰুমালখন আছে তাৰমানে মই নামঘৰত সোমালোঁ সোমে মেটক কুকুৰৰ তলত বহিছোঁ তাৰপিছত মোৰ মানে ভয়ো লাগছে আংঠিটো দেখা নাই চেইনডাল চালোঁ চেইনো নাই তেতিয়া মোৰ ভয় লাগিছে সোণৰ আছিল নকে মই ওলাই আহিছোঁ ওলাই আহি মই ৰাস্তাৰ পৰা তাক ফোন কৰিছোঁ ওলাই আহিয়ে ফোন কৰিছোঁ মোৰ ল'ৰাটো ফোন মই নামঘৰত মানে সেয়া কৰিম পইচা লাগে না মোক পইচাৰ মই বেগখন সোমোতে আংঠিটো নাই দিব এনেখন চাইলোঁ এইটোও নাই তাৰপিছত আৰু মই তেতিয়া ভয় লাগি গৈছে মোৰ আৰু সেইখিনিতে লৈ গৈছে এই যে ফাৰ্মাচীখনৰ যে তলত মানে সেইখিনিত দেখা নাপায় কোনো মানুহো নাছিল কিন্তু দৌৰটো মোৰ লগত এনেকৈ থিয়া দি আছে মই মাজত আছোঁ বুজাই নাই কেনেকৈ লৈ গৈছে দে বুজা নাই আংঠিটো হয়তো খুলি দিম খুলি দিব লাগিব আংঠিটো তাহাঁতে নিবা নোৱাৰে না খুলিয়ে দিছোঁ হয়তো খুলি দিবা কৈছে মই খুলি দিছোঁ নামঘৰত ভাগৰ লাগছে বেয়া লাগছে মানে মই কি কৰোঁ আৰু মানে হেৰি পাৰা নাই কাক কওঁ মই পাহৰি গৈছোঁ তাৰমানে মই বস্তুটো সেই আঙুঠি মই যে দিব নালাগে সেই বস্তুটো ভাবি নাই আৰু মোৰ এতিয়া মই বিচাৰোঁ কি চেইনডাল নিছে কিন্তু আমাৰ নিৰাপত্তা নহয় হৈ গৈছে না এইখিনি ওলাই যাওঁতে অকলে গৈছোঁ এইটো ঘৰ সেইখিনিতে কৰিছে আৰু মই কৈছোঁ মোৰ আৰণ্যকত ঘৰ এইখিনিতে ঘৰ মোৰ আৰু ইমান থানাৰ ওচৰত ওচৰতে নহয় ওচৰতে দিয়াচোন আৰু এনেকৈ বুলি থানাখন পাই এতিয়াতো বাহিৰ ওলাব মানে ভয় লগা হ'ল দেখোন আৰু অকলে